প্ৰতি বুধবাৰে কেবিনেট বৈঠকৰ পিছত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক বিষয়ববীয়াসকলৰ সৈতে মই এখন বৈঠকত মিলিত যোৱাকালি আমি কেবিনেট বৈঠক কৰিব পৰা নাছিলোঁ কাৰণ আমাৰ মন্ত্ৰীসকল বিশেষকৈ জিলাসমূহত আছিলে যাতে আমি নিৰ্ধাৰিত লক্ষ্যলৈকে গৈ ভেকচিন কাৰ্যসূচী আমি সফল কৰিব পাৰোঁ। আজি কেবিনেট হ'ল সদায় আমাৰ দলৰ বিষয়ববীয়াসকল মোৰ অফিচত আহে। আজি মই আমাৰ ৰাজ্যিক কাৰ্যালয়ত আহি দলৰ বিষয়ববীয়াসকলৰ সৈতে অন্তৰংগ আলাপ কৰিলোঁ। এইখিনিয়ে এছঅ'পি ক্ষেত্ৰত অহাকালি জিলা উপায়ুক্তসকলৰ সৈতে আমাৰ ভিডিঅ' কনফাৰেন্স হ'ব। তাৰপিছত অহাকালিও এছঅ'পি নোলায়, পৰহি এছঅ'পি ওলাব। গোলাঘাট আৰু বিশ্বনাথ জিলাৰ পৰিৱেশ লৈ আমি উৎকণ্ঠিত হৈ আছোঁ, কিন্তু তাৰ তুলনাত আগত যি কাছাৰ বা ডিব্ৰুগড় তিনিচুকীয়াত পৰিৱেশ আছিল সেই পৰিৱেশ কিছু উন্নত হৈছে আৰু যোৱা 3 দিনৰ ভেকচিনেশ্যনেও পৰিৱেশটো কিছু সলনি কৰিব। সেইকাৰণে এই ক্ষেত্ৰত অহাকালি জিলা উপায়ুক্তসকলৰ লগত আলোচনা কৰাৰ পিছত আমি সিদ্ধান্ত ল'ম। মোটামুটি আমি হটস্পটবিলাক অংকন কৰিছোঁ যে ক'ৰ পৰা কেছবিলাক আহি আছে আৰু 220টা হটস্পট আমাৰ চকুত ধৰাত পৰিছে। গতিকে যদি উপায়ুক্তসকলে ভাবে যে হটস্পট কেইটাত কণ্টেইনমেণ্ট কৰি হ'লেও আমি ৰোধ কৰিব পাৰিম, তেতিয়াও আমাৰ কামখিনি হৈ যায়। সেইকাৰণে আমি অহাকালি অলপ বেছি সময় জিলা উপায়ুক্তসকলৰ লগত ভিডিঅ' কনফাৰেন্স কৰিম। তাৰপিছত আমি সিদ্ধান্ত ল'ম। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা ইতিমধ্যে আজি শিক্ষামন্ত্ৰী ডাঙৰীয়াই ক'ব, খুব বেছি ভিতৰত সোমোৱা নাই বিষয়টো, আপোনালোকৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই ক'ব। এক প্ৰকাৰ ক'বলৈ লকডাউন নহ'লে হটস্পটতে কণ্টেইনমেণ্টে সীমাবদ্ধ থাকে। দুইটা বিষয় আছে, কোনোবাই কৈছে জিলাখনত কৰিব লাগে, কোনোবাই কৈছে হটস্পটত কণ্টেইন কৰিব লাগে। কাৰণ আমি প্ৰায় 2% তলত পজিটিভিটি আহিলোঁ আৰু এক প্ৰকাৰ ক'ব গ'লে 2500ৰ ওচৰত আহিছোঁ। গতিকে আৰু যদি 500-600 কমে তেতিয়াহ'লে আমি এটা ৰিজনেবলি ভাল অৱস্থাত আহি যাওঁ। আৰু এনেও যিবিলাক জিলাত ভাল হৈছে তাত আৰু অলপ শিথিলো কৰা হ'ব।